T20 ৱৰ্ল্ড কাপৰ বাবে মাজত মাথো কেইটামান দিন। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম T20 ৱৰ্ল্ড কাপৰ পইণ্টছ টেবুলসমূহ কেনেকুৱা ধৰণৰ হ'ব আৰু লগতে খেলসমূহ ক'ত চাব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে চেনেলটোৰে প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ICC পইণ্টছ টেবুল চিষ্টেমৰ মতে যিটো টিম জিকে সেইটো টিমে 2 পইণ্টছ লাভ কৰিব আৰু খেলখন যদি ট্ৰাই হয় মানে সমান স্কোৰ হ'লে বা কিবা কাৰণে যদি খেলখন ৰখাবলগীয়া হয় তেনে পৰিস্থিতিত 1-1 পইণ্টছ দুইটা টিমতে ভাগ হৈ যাব আৰু গ্ৰুপৰ যদি দুইটা টিমৰ পইণ্টছ সমান হয় তেনেকুৱা পৰিস্থিতি চোৱা হ'ব যে তেওঁলোকে টুৰ্নামেণ্টত কেইখন মেচ জিকিলে, তেওঁলোকৰ ৰান ৰেট কেনেকুৱা ধৰণৰ আৰু মুখামুখিকৈ দুইটা টিমৰ ৰেকৰ্ড কেনেকুৱা ধৰণৰ এইবিলাক চাই সিদ্ধান্ত লোৱা হ'ব। এনেকুৱা ধৰণৰ হ'ব T20 ৱৰ্ল্ড কাপৰ পইণ্টছ টেবুলসমূহ আৰু আপোনালোকে T20 ৱৰ্ল্ড কাপৰ মেচসমূহ চাব পাৰিব ষ্টাৰ স্পৰ্টৰ বেলেগ হটষ্টাৰৰ লাইভ ষ্ট্ৰীমিং হ'ব। ইয়াৰ অবিহনে দূৰদৰ্শনটো ভাৰতৰ সকলোবোৰ মেচ ছেমিফাইনেল ফাইনেল খেলসমূহ প্ৰচাৰণ কৰা হ'ব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।